बाक्सा जिल्लानि मोसौ फालांगि आफादनि गेदेरथार थांखि सोरखारा लाबोनाय मोसौनि आयेनखौ लानानै दिनै गोबांथार मोसौ फालांगियारि बिथांमोना खौसे जानानै जथुम्मा जिरायो। मोसौ फालांगियारि बिथांमोननि बायदिब्ला सोरखारा मोसौनि जा आयेन लाबोदों बेखौ मानिनानै जों मोसौ फालांगिखौ गारनाय जासिगोन आरो सोरखारनि बेबायदि आयेन लाबोनायखौ जोबोद मोजां मोनदों होननानै दिनै खौरां बिजोंनि गेजेराव फोरमायो। नाथाय बिथांमोना बे आयेनखौ मानिनानै सोलिनायनि उनाव गासैबो मोसौ फालांगि खालामनानै जाग्रा बिथांमोननि थाखाय सोरखारा सोलिनानै जानो थाखाय राहा लामा दिहुननानै होनांगोन होनना खावलायो। আজি ইয়াত এটাই উদ্দেশ্য লৈ আজি আমাৰ ইয়াত আমি সমবেত হৈছোঁ। যোৱা মাহৰ 12 তাৰিখে অসম চৰকাৰে গো আইন যিখন বিধানসভাত গৃহীত কৰিছে আৰু এই গৃহীত কৰা গো আইনখনক আমি সমৰ্থন জনাই আজি আমাৰ গো ব্যৱসায়ীসকলে যি গৰু কিনা বেচা কৰিব নোৱাৰে তাৰ কাৰণে আজি ইয়াত আমি সমবেত হৈ অসম চৰকাৰক ধন্যবাদ দি আমি নিজেই গৰু ব্যৱসায়ৰ পৰা বিৰত থাকি যাতে আমাৰ গো সুৰক্ষা যাতে হয়। গতিকে মই আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা আহ্বান জনাম যাতে আমাৰ গো ব্যৱসায়ীসকলৰ কথা তেওঁলোকে একবাৰ যাতে চিন্তা কৰে, কাৰণ এই গো ব্যৱসায়ৰ লগত বহুত জড়িত আছে, কৃষকৰ পৰা আদি কৰি বহুত জড়িত আছে। গতিকে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ে অলপ চিন্তা চৰ্চা কৰি যাতে আমাৰ গো ব্যৱসায়ীসকলৰ যাতে এটা ভৱিষ্যত তেওঁলোকক চলাৰ কাৰণে কিবা এটা সাহায্য আগবঢ়াব তাৰ কাৰণে মই তেওঁক অনুৰোধ জনাইছোঁ। আৰু আজি চাওক, যদি অসম চৰকাৰে এই আইনখন গৃহীত কৰিছে গতিকে আমি অসম চৰকাৰক ধন্যবাদ দি আমাৰ যি গো ব্যৱসায়ীসকল আছে আমি সকলোৱে ছাপোৰ্ট দিছোঁ আৰু আমি আজিৰ পৰাই আমি এই সভাৰ জৰিয়তে আমি গাঁৱত গৰু কিনা বেচা কৰাটো আমি আজি সভাৰ জৰিয়তে আমি বন্ধ কৰিছোঁ। ইয়াত আজি ব্যৱসায় ইয়াত 100ৰ ওপৰত আছে, কাৰণ আমাৰ ইয়াত ক'ব গ'লে 90% গো ব্যৱসায়ী। আৰু আজি যদি চাব যাওঁ গো ব্যৱসায়ৰ ভিতৰত অন্য সম্প্ৰদায়ৰ মানুহ খুব কমেই, মুছলমান সম্প্ৰদায়ৰ মানুহে গো ব্যৱসায়টো অলপ বেছিকৈ কৰে। তাৰ কাৰণে আজি আমি নিজে সচেতন হৈ এই গো ব্যৱসায় আইনখনক সমৰ্থন জনাই আমি গো ব্যৱসায়ী যাতে গৰু কিনা বেচা নকৰে আৰু যাতে গাঁৱত যাই গৰু কিনিব নোৱাৰে, সেইকাৰণে আমি আজি ব্যৱসায়ীসকলৰ লগত বহি আলোচনা বিলোচনা কৰি সম্পূৰ্ণ মত বিনিময় লৈ আজি আমি এই কিনা বেচাটো বন্ধ কৰিছোঁ। যেতিয়ালৈকে চৰকাৰে ইয়াৰ এটা যাতে সুব্যৱস্থা নলয় তেতিয়ালৈকে আমিও গৰু কিনা বেচা নকৰোঁ বুলি আজি আমি এটা দৃঢ় প্ৰতিবেদন। এইটো সত্য কথা। আজি অখিল গগৈ ডাঙৰীয়াই যিখিনি কৈ আছে আজি হয়তো বহুতে ভাবিব পাৰে অখিল গগৈ ডাঙৰীয়াই এই গো আইনখনক লৈ বহুত প্ৰতিবাদ কৰিছে, তেওঁ বহুতখিনি হিমন্ত বিশ্ব শৰ্মাৰ লগত যোগাযোগ কৰিছে, কিন্তু তেওঁ পাৰা নাই আৰু অৱশেষত তেওঁ সংবাদমেল যোগে তেওঁ ৰাইজৰ ওচৰত ক্ষমা খুজিছে, কাৰণ তেওঁ নিজে দুখিত হৈছে। তেওঁ বুজি পাইছে যে এইখন আইনে সমাজৰ বহুত ক্ষতি কৰিব, কৃষকক বহুত ক্ষতি কৰিব। আজি আমি ইয়াত মিলিত হৈছোঁ ভৱানীপুৰ বিপ্লৱ খুটি LP স্কুল বুলি কয়। আমি এইখিনি জেগাত গো ব্যৱসায় কৰা যিখিনি মানুহ আছে গোটেইখিনি আমি ইয়াত মিলিত হৈছোঁ, যিহেতুকে গো সুৰক্ষা আইন এখন গৃহীত হৈছে। সেই গৃহীত হোৱাৰ কাৰণে আমি যিখিনি বেপাৰী আছোঁ সেই বেপাৰীখিনি গৰু বেপাৰ নকৰোঁ বুলি বা কিনা বেচা নকৰোঁ বুলি আমি গোটেইখিনি বেপাৰী ইয়াত সমবেত হৈছোঁ, হৈ এটা আলোচনা কৰিছোঁ যে আমি চৰকাৰে যেতিয়ালৈকে এটা সুসিদ্ধান্ত নিদিয়ে তেতিয়ালৈকে আমি গৰু কিনা বেচা নকৰোঁ। সেইকাৰণে আমি ইয়াত মিলিত হৈছোঁ। হয়, বহুত ক্ষতি কৰিব, কাৰণ আমাৰ ইয়াত গৰু পোহা মানুহ বহুত আছে। নেপালী মানুহকে ধৰি আদিবাসী ধৰি লওক বড়ো, এনেকৈ বহুত মানুহ আছে গৰু পোহা মানুহ, গৰুৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে। এনেকুৱা কোনোবাই যদি এখাল গৰু বিক্ৰী কৰিছে, এজনী ছোৱালী বিয়া দিছে, কোনোবাই যদি এটা গৰু বিক্ৰী কৰিছে তেওঁ ল'ৰা এটা এডমিশ্যন দিছে স্কুলত, কোনোবাই যদি গৰু এটা বিক্ৰী কৰিছে তেওঁ হয়তো 2 পইচা ধাৰ মাৰিছে, উদ্ধাৰ হৈছে। সেই যিখন আইন আনিছে সেইখন আইনে কিন্তু এইখিনি মানুহক বহুতখিনিয়ে প্ৰব্লেমত পেলাব। প্ৰব্লেমত এইকাৰণে পেলাব যিটো গৰুটো বিক্ৰী কৰিব নোৱাৰিব, গৰু এটা পুহি মুঠান বিক্ৰী কৰিব নোৱাৰিলে কি কৰি চলিব, ছোৱালী এটা বিয়া দিব লগা হ'লে কি কৰি চলিব, তেওঁ যদি ল'ৰাটোক স্কুলত এডমিশ্যন দিব লাগে কি এডমিশ্যন দিব, কাৰণ আমাৰ ইয়াত হিলছ এৰিয়া না, হিলছ এৰিয়াত গৰু পোহা মানুহ বেছি। সেইকাৰণে এই আইনখনে বহুত ক্ষতি কৰিব।
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটাই আহ্বান জনাম, যিখিনি গৰু পোহা মানুহ আছে সিহঁতসকলৰ কিবা এটা সুকীয়া ব্যৱস্থা কৰি দিয়ক। আৰু মোৰ বিবেকেদি এই আইনটো গৃহীত কৰিছে যদিও কিবা এটা ব্যৱস্থা কৰি উঠাই লোৱাৰ কাৰণে মই মোৰ ফালৰ পৰা আহ্বান জনাম। কাৰণ দুখীয়া মানুহখিনিৰ খুব মানে অৱস্থা বেয়া হ'ব আৰু ক্ষতি হ'ব, যিহেতুকে ল'ৰা ছোৱালী এডমিশ্যন দিব নোৱাৰিব।